खुलुमबाय स्टुडिय'आव आं आमिना सरगियारि तामुलपुरनि गोदान हावलिगुरि पहुराबारि बारवारि मन्दिरनि साखाथियाव बाजदाइनथि श्री श्री कृष्ण दल फोरबोखौ आबुङै खुंफुंबाय। सानथामनि मेहेरगोनां हाबाफारिजों खुंजानाय तामुलपुर जिल्लानि गोदान हावलिगुरि पहुराबारि बारवारियाव थानाय मन्दिरनि साखाथियाव बाजदाइनथि श्री श्री कृष्ण दल फोरबोखौ खुंनाय जादोंमोन। मख'नो गोनांदि गुबुन गुबुन हारि माहारिजों बुंफबनाय बे ओनसोलाव गुबुन गुबुन ओनसोलनि सुबुंफोरा फैनानै हेफाजाब होनायजों लोगोसे गुबुन गुबुन हाबाफारियावबो बाहागो लायो। बे फोरबोआवनो जोबथा सान सनिबारनि मोनाबिलियाव हारिमु दिन्थिफुंनाय हाबाफारियाव आसामनि सासे मुंदांखा फेस्ला फावखुंगुर बिपुल राभायाबो बाहागो लायो। गुबुन गुबुन हारि माहारिजों बुंफबनाय तामुलपुरनि बे ओनसोला गासैबो रायजोफोरनि हेफाजाबजों हाबाफारिया आबुङै खुंफुंजायो। নতুন হাউলির দোলগুড়ি পহুরাবাড়ি বারোয়ারি শ্রী শ্রী দোল মহোৎসব এবার আমি 58তম বার্ষিক আমি মহোৎসব পালন কৰিছোঁ। কিয়নো এই মহোৎসৱত আমি এবাৰ বছৰ বহু ৰং বিৰঙেৰে উদযাপন কৰিছোঁ। আজি এই উদযাপনৰে তৃতীয় দিন। এই তৃতীয় দিনত আমাৰ ৰাতিপুৱাৰ পৰা এতিয়ালৈকে কাৰ্যসূচী চলি আছে আৰু শেষ নিশালৈকে আমাৰ ভালদৰে কিছুমান কাৰ্যসূচী আৰু কৰিব লগা আছে। আৰু সন্ধিয়া হিচাপে বিশেষ আকৰ্ষণ আছে। এই বিশেষ আকৰ্ষণ হিচাপে আমাৰ বিপুল ৰাভা আৰু লগতে আমাৰ দীপ দেউৰী তেখেতসকলে কৌতুক অভিনয় কৰিব। এই কৌতুক অভিনয়ত নিশ্চয় আমাৰ ৰাইজে দীপ দেউৰী বা বিপুল ৰাভাৰ পৰা বহু কমেডি শুনি পেলাই শলাগ ল'ব পাৰিব বুলি সেইটো ভাল এটা প্ৰশ্ন। কিয়নো আমাৰ এই অঞ্চলত আমি গোৰ্খা অসমীয়া আৰু ৰাজবংশী ৰাভা আৰু হাজং বড়ো সব সমিলমিলভাৱে আমি বসবাস কৰি আহিছোঁ। আৰু এই বসবাস কৰা সময়ত আমি প্ৰত্যেকটো কাৰ্যসূচীকে বা প্ৰত্যেকটো সময়ত আমি মিলাপ্ৰীতিভাৱে আমি এই অঞ্চলত বসবাস কৰি আহিছোঁ আৰু চলি আহিছোঁ। সেইভাৱে আমি প্ৰত্যেকটো আমাৰ এই মহোৎসৱবিলাকত আমি প্ৰত্যেক জনজাতিৰে আমি সাংস্কৃতিকবিলাকক বা কৃষ্টি দলবিলাকক আমি পৰিৱেশন কৰাৰ কাৰণে বাধ্যতা হওঁ। আৰু এই পৰিৱেশনৰ দ্বাৰা আমি সঁচাকৈ আনন্দিত হৈছোঁ। ৰাইজে ভাল পায়। ইয়াৰ কাৰণে আমি কৃষ্টি দলবিলাকক আমন্ত্ৰণ কৰি পেলে আমি আমাৰ মহোৎসৱত ইহঁতৰ নৃত্য পৰিৱেশন কৰাৰ কাৰণে আমি বাধ্য কৰাওঁ আৰু আমি নৃত্য পৰিৱেশন কৰাৰ কাৰণে আমন্ত্ৰণ কৰোঁ।